নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কুকিং লাইনাৰ এণ্ড টেষ্টলৈ। আজি মই বনাবলৈ গৈ আছোঁ এটা বিশেষ ৰেচিপি। সেয়া হৈছে সৰু মাছ পাতত দিয়া। সৰুৰে পৰা সৰু মাছ পাতত দি খাই বিৰাট ভাল পাওঁ, সেয়েহে ভাবিলোঁ আজি সৰু মাছ পাতত দিওঁ আৰু আপোনালোককো দেখাওঁ মই কেনেদৰেনো পাতত দিওঁ। আচলতে যিসকলৰ ঘৰত চৌকা নাথাকে, যিসকলৰ ঘৰত খৰি বা খেৰৰ জুই ধৰা নহয়, লোকৰ কাৰণে এইটো হৈছে বিশেষ ৰেচিপি। কাৰণ আজি যিহেতু ময়ো চৌকা থকা ঠাইত নাই, গতিকে মই কেনেদৰেনো গেছতে পাতত দি সৰু মাছৰ সোৱাদ লওঁ সেইটো আপোনালোককো দেখাওঁ। আহক তেন্তে দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে এটা পাত্ৰত বজাৰৰ পৰা অনা অলপমান মাছ, মই সৰু মাছ হালধি আৰু নিমখ সানি ৰাখিছিলোঁ। এতিয়া এইখিনি লৈ লৈছোঁ আৰু লগত লৈছোঁ পিঁয়াজ পাত কেইটুকুৰামান আৰু ধনিয়া লৈছোঁ, মটৰ লৈছোঁ আৰু অলপমান আদা নহৰু খুন্দি লৈছোঁ। এতিয়া এই গোটেইখিনি মিহলাই মই পাতত দিম আৰু লৈছোঁ এখিলা তেজপাত ভাঙি লৈছোঁ আৰু 3টা কণ জলকীয়া লৈছোঁ আৰু কলপাত এখন লৈ জুইত অলপ সেকি লৈছোঁ যাতে মেৰিয়াওঁতে ফাটি নাযায়। এতিয়া ইয়াতে মাছখিনি মই দি ল'ম। সৰু মাছ যিহেতু পাতত দি খাই বহুত ভাল লাগে, সেইকাৰণে মই ভাবিলোঁ চৌকা নাথাকিলেও আজি গেছত হ'লেও মই পাতত দি খামেই। সেইকাৰণে বজাৰৰ পৰা মাছ দেখি লৈ আহিলোঁ আৰু এতিয়া এনেদৰে মাছখিনি মই লৈ লৈছোঁ। এতিয়া এই মাছখিনিৰ ওপৰত অলপমান নিমখ ছটিয়াই দিম। এনেদৰে অলপমান নিমখ ছটিয়াই দিছোঁ যাতে গোটেই মাছখিনিতে সোমাই যাব। আৰু দিছোঁ তেজপাতখিলা, লগতে মই দিম কণ জলকীয়াকেইটা। কণ জলকীয়াকেইটা মই ঠাৰিৰে সৈতে দি দিম, কাৰণ যেতিয়া মই মাছখিনি উলিয়াই আনিম পাতখিলাৰ পৰা, তেতিয়া কণ জলকীয়াকেইটা ঠাৰিকেইডাল থাকিলে জলকীয়াকেইটা উলিয়াই আনিবলৈ সুবিধা হ'ব, নহ'লে হাতত লাগি পুৰিব। এতিয়া দি দিছোঁ আদা নহৰু পেষ্ট, সেইখিনি যিখিনি মই খুন্দি ৰাখিছিলোঁ প্ৰথমে। এতিয়া দি দিম পিঁয়াজ পাত কেইখিলা, কাটি লোৱা পিঁয়াজ পাত কেইখিলা দি দিছোঁ। এনেদৰে পিঁয়াজ পাতখিনি দি ল'লোঁ। এতিয়া দি দিম মই গ্ৰীণ মটৰকেইটা। গ্ৰীণ মটৰকেইটা পাতত দিয়াৰ পাছত খাবলৈ বহুত বেছি সোৱাদ লাগে, যেতিয়া কোমল হৈ যায় খাই বহুত ভাল লাগে। আৰু ওপৰত কেইজনীমান মাছ বাকী আছিলে, সেইকেইজনীও মই দি লৈছোঁ। এনেদৰে কেতিয়াবা বনাই খাই চাবচোন, সঁচাকৈয়ে বহুত বেছি ভাল লাগে খাই। যিসকলৰ পাকঘৰত চৌকা নাই, যিসকলে গেছত বনায়, তেওঁলোকৰ কাৰণে সুবিধা হ'ব। ইয়াতে অলপমান মছলা এড কৰি দিছোঁ মই। আৰু এতিয়া গোটেইখিনি ভালদৰে চপাই লৈ মই পাতখন মেৰিয়াই দিম। পাতখন মেৰিয়াওঁতে সাৱধান হ'ব লাগে যাতে পাতখন ফাটি নাযায়, সেইকাৰণে মই আগতীয়াকৈ পাতখন অলপমান জুইত সেকি লৈছিলোঁ। এনেদৰে বান্ধি ল'ব লাগিব, নহ'লে জুইত দিয়াৰ পাছত ইয়াৰ পৰা যিখিনি পানী ওলাব, সেই পানীখিনি ওলাই আহিব নহ'লে। এয়া ধুনীয়াকৈ মই বান্ধি ল'লোঁ। এতিয়া মই জুইত দি দিছোঁ। সময়ে সময়ে লুটিয়াই থাকিব লাগিব, চবফালে সিজিব লাগিব, নহ'লে কোনোবা এটা ছাইডত যদি সিজি নাযায় তেনেহ'লে দিগদাৰ হ'ব পাছত। সেইকাৰণে দুয়োফালে আমি লুটিয়াই লুটিয়াই সিজাই থাকিব লাগিব। যেতিয়ালৈকে পাতখন ভালদৰে দেৰি নাযায়, জুইত পুৰি নাযায়, তেতিয়ালৈকে আমি বনাই থাকিব লাগিব। এতিয়া খুলি চাওঁচোন, এয়া চাওক গোটেই পাতখন ধুনীয়াকৈ পুৰি গৈছে। গোন্ধটো কিন্তু ধুনীয়া আহিছে, ভালেই হৈছে চাগে। ধুনীয়াকৈ সিজিছে। এতিয়া পাতখন মই ওপৰৰ পাতখন এৰুৱাই লৈছোঁ। অলপমান তলত লাগিছিলেই, পাতখন যিহেতু বেছি দেৰি গ'ল,
মই বেছি দেৰিলৈকে জুইত দি থলোঁ, সেইকাৰণে এতিয়া উলিয়াই লওঁ। এনেদৰে পাত্ৰ এটাত নেমু টেঙা আৰু ধনিয়া পাত লৈ লৈছোঁ আৰু মাছখিনি সম্পূৰ্ণ উলিয়াই ধনিয়া পাত আৰু টেঙা দি মিহলাই দিম। এয়া দেখিছেনে অলপমান লাগি ধৰিলে, একো নাই, খাব পৰা হৈ আছে। গোটেই বস্তুখিনি ধুনীয়াকৈ সিজি গ'ল, সেইকাৰণে ভাল লাগিছে। এতিয়া মই চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ এৰুৱাই আনিবলৈ। এতিয়া ইয়াত মই দি দিম ভোট জলকীয়াৰ তেল, অকণমান দিলেই হ'ব কাৰণ বহুত বেছি পুৰে ভোট জলকীয়া। এতিয়া নেমু টেঙা আৰু ধনিয়া পাতখিনি মিহলাই দিম আৰু অকণমান তেল দি দিম। অকণমান তেল দিম, এয়া অলপমান দিছোঁ। এতিয়া ধনিয়া পাতখিনি মিহলাই দিম। টেঙা চেপি দিছোঁ। আচলতে টেঙা চেপি খাই মই বহুত বেছি ভাল পাওঁ, কাৰণ অকণমান টেঙা টেঙা সোৱাদটো আহিলে মোৰ বহুত ভাল লাগে খাই। আৰু এতিয়া নিজে বনাই থাকোঁতে মোৰ জিভাৰ পানী পৰি গৈছে। এনেদৰে মিহলাই দিম। মই হাতেৰে কৰিছোঁ। যিসকলে ভয় কৰে জলকীয়া পুৰণিলৈ তেওঁলোকে চামুচেৰে কৰিব। এয়া চাওক, আমাৰ পাতত দিয়া মাছ ৰেডি হৈ গ'ল।